সুদীৰ্ঘ ৩৩ বছৰীয়া শিক্ষকতা জীৱনৰ পৰা আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে এগৰাকী কৃতি শিক্ষকে। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অতিকৈ ভিতৰুৱা অঞ্চলত শিক্ষাৰ পোহৰ বিলাই জীৱনৰ গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰি আজি সোৱণশিৰিমুখ মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰাজেন কমানে আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰী, স্থানীয় অভিভাৱক ৰাইজৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে কম্বম গাঁৱৰ নিবাসী ৰাজেন কমানে শিক্ষকতা জীৱন আৰম্ভ কৰিছিল 1992 চনত নামনিমিৰি মজলীয়া বিদ্যালয়ত। পৰৱৰ্তী সময়ত 1999 চনত এগৰাকী বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে সোৱণশিৰিমুখ মজলীয়া বিদ্যালয়ত। উক্ত সময়ৰ পৰা একেৰাহে বিদ্যালয়খনত অভূতপূৰ্ব অৰিহণা আগবঢ়াই অৱশেষত বিভাগীয় নীতি অনুসৰি অৱসৰ ল'লে শিক্ষকগৰাকীয়ে। গৌৰৱৰ বিষয় এই যে 2017 চনত গহপুৰ মহকুমা কৃতি শিক্ষকৰ বঁটা আৰু 2018 চনত জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজেন কমানে। বিদায় বেলাত শিক্ষকগৰাকী আৱেগবিহ্বল হৈ পৰিলেও কিন্তু তেওঁৰ অবিহনে এতিয়াৰে পৰা বিদ্যালয়খনত বিজ্ঞান শিক্ষকৰ অভাৱ হ'ব। সেয়ে শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিদ্যালয়খনত এগৰাকী বিজ্ঞান শিক্ষক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিযুক্তি দিবলৈ অনুৰোধ জনায়। একেদৰে বিদ্যালয়খনৰ অন্যান্য শিক্ষকসকলে বিদায়ী শিক্ষকগৰাকীৰ অভাৱ বিদ্যালয়খনত বাৰুকৈ অনুভৱ হ'ব বুলি ব্যক্ত কৰাৰ লগতে কৰ্তৃপক্ষক বিদ্যালয়খনত এজন বিজ্ঞান শিক্ষক নিযুক্তি দিবলৈ অনুৰোধ জনায়। মই 1999তে ইয়াত যোগদান কৰিছোঁ বিজ্ঞান শিক্ষক হিচাপে। মই নামনিমিৰি MVৰ পৰা ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহিছোঁ। আজি এখন বিদ্যালয়ত কিমান বছৰ কৰিলে? 26 বছৰ কৰিলোঁ এই বিদ্যালয়ত। 1999ৰ পৰা 2025লৈকে 26 বছৰ কৰিলোঁ মই। দুখ লাগিছে, দুখ লাগিবই, যিহেতু কৰ্মময় জীৱনত এই যে আজল লাষ্ট মমেণ্ট আৰু। গতিকে আজিৰ দিনটোৱে মোৰ অলপ বেয়া দিন, ভাল দিন আজিৰ দিনটোৱে আৰু। মই সমাজৰ লগতো মিলা মিছা কৰি কিছুমান কাম কাজ কৰি আগবঢ়াব লাগিব। মই যিহেতু কৰ্ম সংস্থাটো নাই, মোৰ সমাজৰ লগতেই খাপ খুৱাই থাকিব লাগিব। মোৰ এতিয়ালৈকে মই যিমান ল'ৰা ছোৱালীক পঢ়াইছোঁ, কিছুমান ডক্টৰো হ'ল, কিছুমান লেকচাৰাৰ বনিছে, কিছুমান পুলিচ চাকৰি কৰিছে, এনেধৰণে বিভিন্ন ধৰণৰ চাকৰিও হৈছে। এই বিদ্যালয়ত তাৰমানে এনেধৰণে ইয়াত আমাৰ পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চল ল'ৰা ছোৱালীবিলাক কেনেদৰে আগবঢ়াব লাগে আমি তাৰমানে অলপ আসন কৰিবলগীয়া হয়। আসন কৰিলেহে ল'ৰা ছোৱালীবিলাক অলপ শিক্ষাৰ ক্ষেত্ৰত আগলৈ যায়। এয়েহে এওঁলোকক ল'ৰা ছোৱালীবিলাকক আমি আগলৈ নিবৰ কাৰণে অলপ কঠোৰ ব্যৱস্থা কৰোঁ আৰু সমাজ এই SMCৰ লগত আলোচনা কৰি, এই অভিভাৱকৰ লগত আলোচনা কৰি আমি কিছু ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে আমি আলোচনা কৰোঁ। বিজ্ঞান শিক্ষক অলপ অভাৱ হ'ব, যিহেতু প্ৰতিজন শিক্ষকেই তাৰমানে ছায়েন্সৰ নহয়, বিজ্ঞান শাখাৰ নহয়, চব এই কলা শাখাৰেই। এইকাৰণে অলপ অসুবিধা হ'ব। যদি আমাৰ বৰ্তমান চৰকাৰে যদি চকু মেলি নাচায় তেতিয়াহ'লে নিশ্চয় কিবা এটা হ'ব। মই আজি 2025 চনৰ আগষ্ট মাহৰ 31 তাৰিখে মোৰ বিজ্ঞান শিক্ষক হিচাপে মই বিদায় বেলা। গতিকে এই বিজ্ঞান শিক্ষক হিচাপে বিদায় বেলাত আমাৰ সোৱণশিৰিমুখ মজলীয়া বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক অলপ খালী হ'ব বা আদৰুৱা হ'ব। যিহেতু বিজ্ঞান শিক্ষক হিচাপে যদি আদৰুৱা হ'লে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে কোনো অসুবিধা হ'ব। এয়েহে বৰ্তমান চৰকাৰক মই অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে আমাৰ সোৱণশিৰিমুখ মজলীয়া বিদ্যালয়ৰ এজন বিজ্ঞান শিক্ষক হিচাপে এজন শিক্ষক নিযুক্তি দিব লাগে। সোৱণশিৰিমুখ অঞ্চলটো পিছপৰা এৰিয়া, এই পিছপৰা এৰিয়ালৈ কোনো শিক্ষকে আহিব মন নকৰে। এয়েহে বিজ্ঞান শিক্ষক এজন, নিৰ্দিষ্ট বিজ্ঞান শিক্ষক এজনক আমাৰ সোৱণশিৰিমুখ মজলীয়া বিদ্যালয়ত নিযুক্তি দিবৰ কাৰণে বৰ্তমান চৰকাৰক মই অনুৰোধ তথা দাবীও জনাইছোঁ। নমস্কাৰ। আমাৰ আজি বিদ্যালয়ৰ কাৰণে এটা বিশেষ দিন মানে এটা বিষাদৰ দিন। আমাৰ বিদ্যালয়ৰ প্ৰধান শ্ৰীযুত ৰাজেন কমান ছাৰৰ আজি বিদায়ৰ দিন। তেখেতৰ নিচিনা এজন ব্যক্তিক আজি আমি ইয়াৰ পৰা বিদায় দিবলৈ পাই আমাৰ সঁচাকৈ বেয়া লাগিছে। আৰু আজি আমাৰ ইয়াত যিটো অনুষ্ঠান অনুষ্ঠিত হ'ল, এই অনুষ্ঠানটোৱে প্ৰমাণ কৰে যে ছাৰ এজন সফল ব্যক্তি। এনেকুৱা এজন সফল ব্যক্তিক, সফল শিক্ষকক আমি বিদায় দিবলগীয়া হোৱাত আমি মৰ্মাহত হৈছোঁ। কিন্তু আমাৰ যিটো চৰকাৰী নিয়ম নীতি, আৰম্ভণি থাকিলে শেষ হ'বই। গতিকে সেইমতেই ছাৰে আজি আমি বিদায় দিবলৈ ওলাইছোঁ। কিন্তু কথা হ'ল কি, ইয়াৰ পিছৰ পৰ্যায়টো আমাৰ বিদ্যালয়খনৰ কাৰণে
বৰ সুখৰ নহ'ব বুলি মই ভাবোঁ কাৰণ বিদ্যালয়খনত বৰ্তমান প্ৰায় 160জন ছাত্ৰ ছাত্ৰী ভৰ্তি হৈ আছে কমানৰ পৰা অংগনবাড়ীৰ পৰা আছে আমাৰ কমানৰ পৰা অষ্টম মানলৈকে আমাৰ MV সেকশ্যন আছে কিন্তু ইয়াত কেৱল মাত্ৰ আমি 4জন শিক্ষকে বৰ্তমান কৰ্মৰত হৈ আছোঁ আৰু বিশেষকৈ আমাৰ আজি যিগৰাকী আমাৰ ৰাজান কমান ছাৰক আমি বিদায় জনালোঁ তেখেত বিজ্ঞানৰ শিক্ষক আছিল আমাৰ ইয়াত আজিৰ পৰা বিজ্ঞান শিক্ষক শূন্য এখন বিদ্যালয় হ'ব গতিকে আমাৰ এই গোটেই পৰিৱেশটোৰ ওপৰত লক্ষ্য ৰাখি আমাৰ উদ্বোধন কৰ্তৃপক্ষই অতি সোনকালে যাতে এজন বিজ্ঞান শিক্ষকক ইয়াত নিযুক্তি দিয়ে তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি প্ৰশাসনলৈ আমি অনুৰোধ জনালোঁ